Good morning. আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ। আজি এটি নতুন ভিডিঅ' লৈ আহিছো আপোনাকৰ ওচৰলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। এতিয়া বাজিছে 9টা। ৰাতিপুৱাৰ 9টা বজাত মানে সকলো কাম কৰি আজৰি হৈ আহিলো। এতিয়া আজি বতৰটো বহুত ডাৱৰীয়া, বৰষুণ দি আছে, সেয়ে গৰমটো বহুত কম, ভাল লাগিছে এনেকুৱা বতৰত। এতিয়া মই চাহকাপ খাই লওঁ, তাৰ পাছত আপোনালোকক দেখাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। হেল্ল' ফ্ৰেণ্ডছ, শুই গ'ল নেকি আপোনালোকে বৰষুণ বতৰ বুলি? আচলতে আজি বহুত মানে মজাৰ বতৰ শুবৰ কাৰণে। ৰাতিপুৱাৰ খোৱা লোৱা হ'লনে সকলোৰে? মোৰ হ'লে। মই অকণমান ডালিয়া খালোঁ, যিহেতুকে বৰষুণ বতৰ খিচিৰি টাইপ বস্তু তেনেকুৱা খাই ভাল লাগে মোৰ। গতিকে এতিয়া অকণমান দেৰি পিছত 11:30 বাজিল, মানে 12টামান বজাত ভাত বনাব মানে মা যাব, মই নাযাওঁ। কিবা লাগিলে তেখেতক হেল্প কৰি দিম। আচলতে দুপৰীয়া বা ৰাতি আমাৰ ভাত বনোৱা মায়ে বনায়। এতিয়া ভাবিছোঁ মাৰ দুখনমান শাৰী আছে, সেই দুখনত ফলছ লগাই দিওঁ। আচলতে ঘৰত পিন্ধা শাৰী যিহেতুকে মেচিনতে লগাম, ফলছটো এনে হাতেৰে লগোৱা হয়। তাৰ আগত মই আপোনালোকক মোৰ মেচিনটো দেখাব বিচাৰিছোঁ, মানে মই ক'ত মানে চিলাই কৰোঁ। বলক তেন্তে মই আপোনালোকক মেচিনটো দেখাই লওঁ। এইটো মেচিন, ইলেক্ট্ৰনিক মেচিন। এইটোতে মই চিলাই কৰোঁ আৰু এইকেইটা চিলাইৰ অপশ্যন আছে। আপোনাক যেনেকুৱা চিলাই বিচাৰে তেনেকুৱা চিলাইকেইটা হৈ যায়। এতিয়া নৰ্মেল চিলাই যিহেতুকে এইটোতে মই থৈ দিছোঁ, আৰু জিক জাক লাগিলে এইটো, আৰু এইটো ভৰিৰে টিপি ধৰিলে মেচিনটো চলি যায় এনেকৈ। শাৰীখন এইখন, এতিয়া এইখনৰ ফলছটো লগাই লওঁ। তাৰ আগত মই ব্লাউজ পিচটো কাটি লওঁ ইয়াৰ পৰা। হৈ গ'ল মোৰ শাৰীত ফলছ লগোৱা, লগতে মই শাৰীখন পিকো কৰিলোঁ। বহুত ইজি হয় এই মেচিনটো চলোৱাৰ ক্ষেত্ৰত। আপোনালোকে যদি মোৰ নিচিনা মেচিন চলোৱাত এক্সপাৰ্ট নহয় বা ভৰিৰে চলোৱা মেচিনটো চলাবলৈ টান পায়, তেতিয়াহ'লে এনেকুৱা মেচিন কিনি ল'ব পাৰে। বহুত ইজি হয়। আৰু মই আগত বহুত টান পাইছিলোঁ, যিটো ভৰিৰে চলোৱা মেচিন আছিলে সেইটো মানে যেতিয়াই মেচিনত বহোঁ হয়তো সূতা ছিঙি থাকে বা বাৰে বাৰে কিবা প্ৰব্লেম দেখায়। কিন্তু এতিয়া মই ইয়াত একো টান নাপাওঁ, বহুত ইজিলি কামটো হৈ যায়। গতিকে আপোনালোকে যদি বিচাৰে কিনি ল'ব এনেকুৱা। আৰু যদি আপোনালোকে মোৰ মেচিনটো চাব বিচাৰে, মানে ধৰক ক'ত কেনেকৈ চিলাই কৰে বা ক'ত সূতা ভৰোৱা হয়, ববিন কেছটো ক'ত থাকে, সেই সকলোবোৰ যদি চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব। মই এদিন মেচিনটো লৈয়ে আপোনালোকক দেখাই দিম কেনেকৈ ইয়াত চিলাই কৰা হয়। সেইটো লৈ মই এটা বেলেগ ভিডিঅ' বনাম, গতিকে আপোনালোকে জনাব মোক। এতিয়া দুপৰীয়াৰ ভাত হ'ল, মায়ে অলৰেডি ভাত খাব মাতি আছে, গতিকে যাওঁ পাকঘৰলৈ। তাৰ পাছত খাই বৈ আজৰি হৈ আপোনালোকক লগ পাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। উঠিলোঁ, খাই লৈ শুবলৈ গৈছিলোঁ, কিন্তু টোপনিহে নাহিল, সেয়ে উঠি আহিলোঁ। এতিয়া বাজিছে 4:30। আম খাম, মানে আম জ্বলা পচলা আমাৰ টিকলাকেইটা মানে বনাই আছে, এইখিনি খাওঁ। কাৰণ এনেকুৱা বতৰত আম খাই ভাল লাগে, এতিয়া আম খোৱা বতৰ, গতিকে সেইখিনি খাই লওঁ। তাৰপিছত ভাবিছোঁ সময় আছে গধূলি হ'বলৈ। মাৰ এটি পুৰণি
বাকচ আছে আজি এই বাকচটো ওলাইছে বাকচটোৰ বহুত ৰং গৈছে ভাবিছোঁ বাকচটো অকণমান ৰং কৰি মাক অকণমান নতুন কৰি দিওঁ সেই বাকচটোত মা বোলে মন্দিৰৰ যিখিনি গীতা মহাভাৰত বা যিখিনি আমাৰ ভগৱানৰ কিতাপ আছে সেইখিনি মাই থ'ব গতিকে ভাবিছোঁ সেইটো মাক মই নতুন কৰি দিম গতিকে আগত মই খাই লওঁ পিছে ইহঁতকেইটাৰে কি হ'ল দেখা দেখিয়ে নাই দেখোন আম খাব ইফালে মই ৰৈ আছোঁ এয়া লৈ আহিলোঁ আমৰ জ্বলা পচলা এতিয়া এইখিনি খাম কলপাতত লৈ খাব নোৱাৰিলোঁ কলপাতত লৈ খোৱাৰ আচলতে মজাই বেলেগ কিন্তু ইয়াত বহুত জ্বলা দিছে আৰু যদি মই কলপাতত লৈ হাতেৰে খাওঁ তেতিয়াহ'লে মোৰ হাতখন পুৰণি ধৰি একেবাৰে অৱস্থা নাইকিয়া কৰিব গতিকে এনেকৈয়ে চামুচেৰে সোৱাদ ল'ব লাগিব এইখিনি খাই লওঁ তাৰপাছত মই লগ পাই আছোঁ আপোনালোকক বাকচটিৰ সৈতে বাকচটো এইটো আচলতে গেৰেজত আছিল আমাৰ শহুৰ দেউতাৰ গেৰেজ আছিলে এতিয়া তেওঁ গেৰেজৰ পৰা অৱসৰ ল'লে গতিকে গেৰেজত যিখিনি বস্তু বাহিনী আছিল তেখেতৰ সকলো লৈ আহিল লগত এইটো আহিল গতিকে মই ভাবিছোঁ এইটো মই মাক নতুন কৰি দিম সেয়ে এতিয়া এইটোত বগা ওপৰত বগা কালাৰ মাৰি ল'ম তাৰপাছত বগা কালাৰটো মাৰাৰ পিছত ইয়াতে মই ডিজাইন আঁকিম কি আঁকিম পিছত ভাবিম কি দিলে ভাল হ'ব গতিকে আগত কালাৰটো মাৰি ল'ম ৰং কৰি এবাৰ শুকাব দিছোঁ এয়া আচলতে 2-3 বাৰ একেৰাহে ৰং কৰিব লাগিব তাৰ পাছতে ৰংটো ইয়াত লাগি ধৰিব সেয়ে এতিয়া আৰু নকৰোঁ এবাৰ কৰিলোঁ এতিয়া শুকাব দিছোঁ তাৰ পাছত শুকালে মই পিছত কৰিম আৰু ছোৱালী এজনী আহিব এতিয়া 6টা বাজিলে সিহঁতক আচলতে মই পঢ়াওঁ টিউচন কিন্তু নহয় ওচৰৰে ছোৱালী 2জনী আহে আৰু এজনী সৰু টোটেল 3জনীয়ে সৰুজনী কেতিয়াবা আহে কেতিয়াবা নাহে মন গ'লে আহে মন গ'লে নাহে তাই বাৰু কথা নাই তাই জাষ্ট এইবাৰ নাম লগাইছিলে স্কুলত এতিয়া এজনী 7ৰ আৰু এজনী হৈছে ক্লাছ 3 গতিকে 2জনী আহে সিহঁত আহিছে বলক গৈ লওঁ আৰু আপোনালোককো দেখাওঁ কোন কোন মই আহাৰ আগতে কিতাপ পত্ৰ উলিয়াই ৰেডি আৰু তাই নাহে আৰু এজনী আহিব অকণমান দেৰিকৈ এতিয়া তাই আহিছে তাইক বাৰু পঢ়াই লওঁ আৰু এইজনীও আহি গ'ল এয়া এতিয়া ইহঁত 2জনীয়ে পঢ়িব এতিয়া দুয়োটাৰে নাম দুটা কৈ দিব দিয়া কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী গীতিমা দাস মই ক্লাছ 7ত পঢ়োঁ স্কুলখনৰ নাম পৰশবাৰী ছোৱালী স্কুল আৰু তোমাৰ নামটো কৈ দিয়া মাইনা নামটো পাহৰি গ'লা নেকি হা কৈ দিয়া কি নাম আছিল এই আচলতে বহুতেই লাজকুৰীয়া তাইৰ মাত ওলাব লাগিলে মানে বহুত চেষ্টা কৰিব লাগিব আৰু যোনে তোনে তাইৰ মাত উলিয়াবই নোৱাৰে মই কিবা কৰিহে মাতটো অলপ পাইছোঁ হয়নে জানমণি নাম তাইৰ জানমণি ক্লাছ 3ত পঢ়ে ময়ে কৈ দিলোঁ তাইৰ পৰিচয় তাইতো বেঙাহে তাই ক'ব নোৱাৰে হয়নে বেঙি এতিয়া ইহঁতক পঢ়াই লওঁ তাৰপাছত লগ পাই আছোঁ আপোনালোকক কিতাপ লওক জলদি সিহঁতবোৰ গ'লগৈ এতিয়া আকৌ আহিছোঁ মই এইটো ৰং কৰিবলৈ আচলতে কৰোণাৰ কাৰণে সিহঁতৰ যোৱা বছৰটো বহুত লষ্ট হৈ গ'ল মাত্ৰ 2-3 মাহ পঢ়ায়ে আমি সিহঁতক পাছ কৰাই দিবলগীয়া হ'ল এইবাৰো হয়তো তেনেকুৱাই হ'ব কাৰণ অনিৰ্দিষ্ট কাললৈ স্কুল বন্ধ দিছে কেতিয়া ক'লে ঠিক নাই সেয়ে ভাবিছোঁ মই যিহেতুকে ঘৰত এনেই থাকোঁ সিহঁতক অকণমান মই দেখাই দিম মানে অকণমান পঢ়াখিনি চাই দিম আৰু আপোনালোকৰো যদি সময় থাকে তেনেহ'লে ওচৰৰ ল'ৰা ছোৱালী যদি আছে তেনেকুৱা কোভিড প্ৰট'কল মানি আপোনালোকেও চাই দিব কাৰণ যিখিনি ল'ৰা ছোৱালীৰ মাক দেউতাক শিক্ষিত তেওঁলোকে বাৰু তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক পঢ়াব কিন্তু যিখিনি ল'ৰা ছোৱালীৰ মাক দেউতাক শিক্ষিত নহয় তেওঁলোকে কি কৰিব গতিকে আপোনালোকে তেনেকুৱা ল'ৰা ছোৱালীখিনিক আনি অকণমান চাই দিব কাৰণ সেইখিনি কৰিলে আপোনালোকৰ নিজৰো ভাল লাগিব যে অকণমান হ'লেও আপোনালোকে সমাজৰ কাৰণে কিবা এটা কৰিছে লগতে সিহঁতৰো উপকাৰ হ'ব খিনিয়ে গতিকে মই এতিয়া এইখিনি ৰং কৰোঁ
এতিয়া এইটো ৰং কৰা আপোনালোকক মই নেদেখাওঁ যেতিয়া হ'ব তেতিয়া মই দেখাম আৰু যেতিয়া মই ইয়াত ডিজাইন আঁকিম তেতিয়া আপোনালোকক দেখাম গতিকে ভিডিঅ'টো আজি ইমানতেই সামৰো অলৰেডি ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে ইফালে মা পাকঘৰলৈও গৈছে গতিকে তাতো অকণমান যাওঁ কিবা লাগে যদি হেল্প কৰি দিওঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ সঁচা ক'ব গ'লে ছাবস্ক্ৰাইবাৰ বহুত কমি আছে আনকেইটা ভিডিঅ' দিছোঁ কিন্তু এতিয়ালৈকে 100টা ছাবস্ক্ৰাইবাৰো মোৰ হোৱা নাই গতিকে সোনকালে কৰি দিয়ক আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে অশেষ ধন্যবাদ আজিলৈ এৰিছোঁ গুড নাইট